হেৰা তুমি এইখিনিতে ৰখি আছা তোমাৰ মোবাইলটো দিয়াচোন মোৰ মোবাইলটো চাৰ্জ নাই মই বিচাৰিলে ফোনত চাৰ্জ নাই কিবা নাই কিন্তু অফিচলৈ গৈ পেলাই সেই ঘনীয়েকেইজনী কিয় মোবাইল দি থোৱা অফিচত মই কোন মাইকী মানুহৰ মোবাইলটো এৰি থৈ দিয়া দেখিলাহে তুমি মই জানিছিলোৱে তুমি যে মিছা কথা ক'বা বুলি হেৰা মই অফিচ গৈ পাই যি বছৰৰ লগত একেবাৰে ব্যস্ত হৈ যাওঁ অফিচত কোনোবা মতাই আহিছে নে মাইকী আহিছে নে এইবিলাক জানিব মোৰ সময় নাই ফোন আহিলে ৰিচিভ কৰিবই সময় নাথাকে ক'ত মই কাৰোবাক মোবাইল দি থলো হে মই জানিছিলোৱে তুমি যে এনেকৈ ক'বা সেইকাৰণে মই তোমালৈ ফোন কৰোঁতে ৰেকৰ্ডিং কৰি থৈছোঁ শুনা ৰেকৰ্ডিং কৰি থৈছা শুনা তুমি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে শুনিলা ক'লে পলাইছা অফিচলৈ অকলে অকলে যাব দিয়াৰ কাৰণে তেল বাঢ়িছে ৰ'বা কাইলৈও মই গৈ আছোঁ অফিচলৈ তোমাৰ তেল কাঢ়ি আছোঁ